নমস্কাৰ, মই অনামিকা নাথ। আগন্তুক নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এটি ভাল খবৰ দিওঁ বুলি আপোনালোকৰ মাজলৈ আহিছোঁ। অহা 2025 চনৰ 6, 7, 8 জানুৱাৰীত অসম সংস্কৃতি মঞ্চই এলানি সুন্দৰ আধুনিক গীতৰ প্ৰতিযোগিতা আয়োজন কৰিছে আৰু এই প্ৰতিযোগিতাখনি অনুষ্ঠিত হ'ব দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত। প্ৰতিযোগীসকলৰ বয়সৰ সীমা নিৰ্ধাৰণ কৰি দিছে 15 বছৰৰ পৰা 35 বছৰলৈ আৰু এই প্ৰতিযোগিতাৰ বাবে 20টি বচা গীত তেওঁলোকে নিৰ্বাচন কৰি দিছে। এই প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলৰ যিখিনি দূৰণিবতীয়া তেওঁলোকৰ থকা আৰু খোৱাৰ সুব্যৱস্থা কৰি দিছে আৰু লগতে এগৰাকী অভিভাৱকেও এই সুবিধা গ্ৰহণ কৰিব পাৰিব। আৰু এই প্ৰতিযোগিতাৰ বিষয়ে কিবা জানিবলৈ হ'লে প্ৰপত্ৰ পূৰণৰ বাবে নিয়মাৱলী আৰু বা গীতখিনি পাবলৈ হ'লে আপোনালোকে অসম সংস্কৃতি মঞ্চৰ যিটো ফেচবুক পেজ নাইবা তেওঁলোকৰ ৱেবছাইটলৈ যাওক আৰু তাত আপোনালোকে বিশদভাৱে এই প্ৰতিযোগিতাৰ বিষয়ে জানিব পাৰিব। আৰু তাৰ বাবে দুটি ফোন নাম্বাৰো দিছে, মই ফোন নাম্বাৰ দুটি কৈ দিছোঁ। ফোন নাম্বাৰ দিছে 7635941469 আৰু এটা নাম্বাৰ দিছে 8638323937। যিকোনো খবৰৰ বাবে এই দুটি নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে। আৰু অসম সংস্কৃতি মঞ্চৰ মই এগৰাকী সক্ৰিয় সদস্যা হিচাপে এই গোটেই অনুষ্ঠানটোত আপোনালোক অসমবাসীৰ পৰা সহায় সহযোগিতা আগবঢ়াব বুলি খুব আশাৰে বাট চাম। ধন্যবাদ।